চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ উদ্যোগত চুতীয়া জাতিৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক APSC আৰু UPSC প্ৰশিক্ষণৰ বাবে বিনামূলীয়া সেৱা কাৰ্যসূচী অনুষ্ঠান কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আজি চুতীয়া ছাত্ৰ সন্থা আৰু উন্নয়ন পৰিষদৰ এক বিশেষ কাৰ্যসূচীৰ দ্বাৰা এইসকল শিক্ষিত ছাত্ৰ ছাত্ৰীক প্ৰশাসনিক বিষয়া হিচাপে গঢ় দিবৰ বাবে এচিবাৰ একাডেমীত APSC আৰু UPSC ক্ৰছিং দিয়াৰ এক ব্যৱস্থা হাতত লয়। প্ৰায় 100 গৰাকী শিক্ষিত যুৱক যুৱতীক দিয়া হ'ব প্ৰশিক্ষণ। আজি কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এক অনুষ্ঠানযোগে এই কথা ক'লে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই। প্ৰশাসনিক বিষয়া আচলতে নিচেই নগণ্য। আমি সেই সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ পৰা প্ৰশাসনিক বিষয়া সৃষ্টি কৰিব পৰা লক্ষ্যৰে যে অসমৰ চুতীয়া ছাত্ৰ ছাত্ৰীসকলক আমি পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ব্যৱস্থাপনা চুতীয়া উন্নয়ন পৰিষদৰ দ্বাৰা 100জন ছাত্ৰ ছাত্ৰীক আমি UPSC আৰু UPSC পৰীক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি আজিৰ পৰা আমাৰ পৰীক্ষণ শুভাৰম্ভী অনুষ্ঠান আজি অহা কাইলৈৰ পৰা আচলতে এনেকুৱা পৰীক্ষণ আৰম্ভ হ'ব। এতিয়া আমি 3জন ছাত্ৰ ছাত্ৰীক আমি দিল্লীত UPSC পৰীক্ষণৰ কাৰণে পঠিওৱা হৈছে ইতিমধ্যে, আৰু ইয়াত চিভিল ছাৰ্ভিচ ৰিচিভাৰ্ছ পইণ্ট গুৱাহাটীত তেওঁলোকৰ কাৰ্যালয়ত যে আমাৰ 97 গৰাকী ছাত্ৰ ছাত্ৰীক আমি পৰীক্ষণৰ ব্যৱস্থা কৰা হ'ব। যে আমি দেখিছোঁ যে শেহতীয়াভাৱে অসমৰ জনগোষ্ঠী ছাত্ৰ ছাত্ৰীসকলক আমি আকৰ্ষিত কৰিবৰ বাবে তেওঁলোকক জনগোষ্ঠীটো তেওঁলোকৰ প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ যোগেদি জনগোষ্ঠীৰ সেৱা অৰ্পণ কৰিবৰ কাৰণে সেৱা মনোবৃত্তি বৃদ্ধি কৰিবৰ কাৰণে আমি চুতীয়া ছাত্ৰ সন্থাই এই বৰ্ষ আৰম্ভ কৰিছোঁ। আৰু আমি অনাগত দিনত প্ৰত্যেক বছৰে আমি জনগোষ্ঠীটোৰ পৰা প্ৰশাসনিক বিষয়া ওলোৱাৰ বাবে আমি কাম কৰি যাম। যে প্ৰতি বছৰে এই বছৰ আমি আৰম্ভ কৰিছোঁ, পৰৱৰ্তী সময়ত প্ৰতিটো বছৰতে আমি 100জনকৈ ছাত্ৰ ছাত্ৰী সেইবাবে আমি এই কামখিনি আগবঢ়াই লোৱা হ'ব।